সঁচাকৈ হিৰকৰ নিচিনা জোঁৱাই এজন পোৱাটো কপালৰ কথা। হিৰক, মই তোমাৰ লগত বিয়া হ'ব নোৱাৰিম। মই কথা দিলোঁ আমাৰ সম্পৰ্কটোত অলপো দাগ লাগিব নিদিওঁ। আমি ভাবিছোঁ কাইলৈ আমাৰ বিয়াখন হৈ যাওক। এইটো কি কৈছ তই? যদি আপোনালোক সকলোৰে অনুমতি আছে আমি কথাটো আগবঢ়াব বিচাৰোঁ। তই যদি নিজৰ বিবেক বুদ্ধিৰে ভালকৈ ভাবি কৈছ তেন্তে আমাৰ তাত বিশেষ ক'বলগীয়া একো নাই। বিয়াটো তোমালোক দুয়োজনে পাতিবা। যদি দুয়োটাই ইচ্ছা তেতিয়াহ'লে আমি ঘৰৰ ডাঙৰখিনিয়ে বাকীখিনি আগবঢ়াওঁ। কিন্তু ইমান সোনকালে কেনেকৈ সম্ভৱ? যদি ইচ্ছা কৰে সকলো সম্ভৱ, নহয় জানো? হিৰক দা, এনেকেতো এলাও নাই। প্ৰথম কথাটো হ'ল বিয়াখন ইমান সোনকালে কৰি দিলা। আমি কাপোৰ চিলেক্ট কৰিব টাইমেই নাপালোঁ। আৰু তাৰ চোৱা, মই বুজিছোঁ যে ভুলটো মোৰেই। সেইকাৰণে বিয়াৰ ৰিচেপশ্যনত মোৰ সকলো ভণ্টিলৈ এযোৰ এযোৰ ড্ৰেছ মোৰ ফালৰ পৰা। এতিয়া যাওঁ। যাওক যাওক, বেছি দেৰি নকৰিব। তুমি মই তোমাক ভাল পাওঁ হিৰক। এতিয়া ভয় লাগিছে মোৰ, তোমাক হেৰুৱাৰ ভয়। কোনো নাজানে কাইলৈ কি হ'ব, কিন্তু আজি মই তোমাৰ লগত আছোঁ। মই নাজানো তুমি কিমান কষ্টত জীৱনটো পাৰ কৰিছা, কিন্তু আজিৰ পাছত মই যাতে তোমাক নিশ্চিন্তভাৱে জীৱনটো জীয়াবলৈ সহায় কৰিব পাৰোঁ। তোমাৰ মুখত যাতে তোমাৰ মৰম লগা হাঁহিটো আকৌ ঘূৰাই নিব পাৰোঁ। যদি এই পৃথিৱীখনে তোমাক কন্দুৱাব চেষ্টা কৰে মোৰ ওচৰত আহিবা, মই সদায় আছোঁ।